হাতৰ পৰা পৰি ভাঙি গ'ল চশমা এতিয়া আৰু নতুন এযোৰ কিনিব লাগিব এইটো হৈছে হয়গ্ৰীৱ মানৱ মন্দিৰৰ লগতে লাগি থকা লক্ষী মন্দিৰ আমি ললো ফুল আৰু মালা যাই আছো হয়গ্ৰীৱ মানৱ মন্দিৰলৈ হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ এই চেনেল mrisvlogsলৈ মই মৃদুল তালুকদাৰ আৰু আজি আমি আহিছোঁ হাজোৰ হয়গ্ৰীৱ মানৱ মন্দিৰলৈ আমি প্ৰায় উপস্থিত হলো হয়গ্ৰীৱ মানৱ মন্দিৰত বহুত ভাগৰ লাগিছে মোৰ পিছফালে আছে জগন্নাথৰ পশ্চিম দুৱাৰ যাব লাগিব এফালে শাৰী বাটি মন্দিৰলৈ এইটো হ'ল দৌল মন্দিৰ ইয়াত দৌল যাত্ৰাৰ টাইমত কৃষ্ণ মাধৱ তেওঁ ৰথত উঠি ৰথযাত্ৰা কৰে ইয়াত 3 দিন আসনত বহে তাৰপিছত 3বাৰ পৰিক্ৰমা কৰি গাঁৱে গাঁৱে ৰথত উঠি ৰথযাত্ৰা কৰে আমি আকৌ তলত যাই আছো ৰাস্তা চাব
এতিয়া আমি আকৌ যাই আছোঁ তলৰ ফালে চিৰি বহুত আছে আপোনালোকে চাব পাৰে তলফালে গৈ আছোঁ পুখুৰীত যাম কাছো চাম আহক এয়াই আছিল হয়গ্ৰীৱ মন্দিৰ আমি চালোঁ এনজয় কৰিলোঁ আপোনালোকো আহিব আমি দেখিলোঁ কাছ মাজত অহা নাছিল কিন্তু চাইডত আহিছিল দেখালোঁ স্মুল বাদলা হাতৰ পৰা পৰি আহি গ'ল মইতো কিনিব লাগিব এইখিনি আছিল আজিৰ ভিডিঅ'টোত আজি আমি আহিছিলোঁ হাজোৰ মন্দিৰবোৰ চাবলৈ যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব আকৌ লগ পাম নতুন এটা ঠাইত নতুন এটা দিনত নতুন এটা ভিডিঅ'ৰ সৈতে তাৰে প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় থাকে অদেশ ভাষা